ৰাতিপুৱা ৮:১৫ বজাতে স্কুললৈ বুলি ওলাই গ'লোঁ আৰু যাওঁতে ৰাস্তাত এনেকৈ ভিডিঅ' কৰি যোৱাটো আজিকালি এটা অভ্যাসতে পৰিণত হৈছে। কিছু দায়িত্ব লৈছোঁ নতুনকৈ, হয়তো ইতিমধ্যে আপোনালোকে বহুতেই গম পাইছেই, আৰু তাৰ বাবে স্কুল ছুটিৰ পিছত আমি যাব লগা হৈছে পেৰেণ্টছসকলৰ ঘৰে ঘৰে। ভোকে পিয়াহে ভাগৰ লগাত কিছু এণ্টাৰটেইন কৰিবলৈ মই মোবাইলটো হাতত তুলি ল'লোঁ। এয়া জ্যোৎস্না বা, সেয়া আকৌ আমাৰ স্কুলৰে দেৱী বাইদেউ। লগতে আজি কিছুদিনৰ বাবে আমি নিজাকৈ পাৰ্মানেণ্ট কৰি লোৱা ই-ৰিক্সাখনকো দেখুৱাই দিছোঁ। দিনটোৰ শেষত ঘূৰি পকি কিবাকৈ 4:30 বজাত আহি ঘৰ পালোহি। দেখিছে ৰাইজ, কিমান কামিলা ছোৱালী। স্কুলৰ পৰা আহি এইবাৰ শালত ৰা পিন্ধাই আছোঁ, হয়নে বৌ? এইফালে চাওক আপুনি এবাৰ। কাৰোবাক যদি কাপোৰ লাগে জনাব, ইয়াতে বৈ দিয়া হ'ব।